বৰ্ণাঢ্য কাৰ্যসূচীৰে পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ কাৰ্যসূচী শুভাৰম্ভ। পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত 1949 চনতে প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী নতুন বছৰৰ 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। স্থানীয় মুকুল ফুকন ৰংগমঞ্চত অনুষ্ঠিত কৰা এই জয়ন্তীৰ কাৰ্যসূচী অনুসৰি 1 জানুৱাৰীৰ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ধনীৰাম ফুকনে। ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ তথা সমাজসেৱক সন্দীপৰ ফুকনে স্মৃতি তৰ্পণ আৰু প্ৰাক্তন গাঁও প্ৰধান হেমধৰ ফুকনে বৃক্ষৰোপণ কৰে। ইয়াৰ লগত সংগতি ৰাখি নৱবৰ্ষ উপলক্ষে টেকেলি ভঙা, মিউজিক চেয়াৰ, উঠা বহা আদি খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ সমান্তৰালভাৱে প্ৰথমে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰয়াত মনেশ্বৰ ফুকনৰ সোঁৱৰণত পৰিয়ালবৰ্গই বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা এখনি ক্ষুদ্ৰ শিশু উদ্যান উদ্বোধন কৰা হয়। আজি আমাৰ পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজত যিটো আজি উদযাপন কৰা হৈছে, তাৰ উপলক্ষে স্বৰ্গীয় আমাৰ দেউতা মনেশ্বৰ ফুকনৰ সোঁৱৰণিত আমাৰ পৰিয়ালবৰ্গই এখনি ক্ষুদ্ৰ শিশু উদ্যান বিদ্যালয়খনলৈ আমি আগবঢ়াইছোঁ। এই উদ্যানৰ ক্ষেত্ৰত আমাৰ দেউতাৰ নামটো যাতে জিলিকি থাকে, সেইটো কাৰণে আমি সৰু সৰু ল'ৰা ছোৱালী স্কুলৰ কাৰণে আমি আগবঢ়াইছোঁ। ইয়াৰ লগতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত লম্বিত চন্দ্ৰ ফুকনৰ সোঁৱৰণত পৰিয়ালবৰ্গই বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা এখন তোৰণো উদ্বোধন কৰা হয়। পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয় অঞ্চলটোৰ এখন পুৰণি বিদ্যালয়। এতিয়া মহাৰাজত জয়ন্তী বৰ্ষ আৰু এই বৰ্ষটিত ৰাইজে মহাৰাজত জয়ন্তী উদযাপন কৰিছে আৰু তাৰ লগতে সংগতি ৰাখি আমি আমাৰ দেউতাৰ প্ৰয়াত লম্বিত চন্দ্ৰ ফুকন সোঁৱৰণত এখন তোৰণ বনোৱাৰ কথা ভাবিলোঁ। পৰিয়ালবৰ্গই আমি সিদ্ধান্ত লৈ এই তোৰণখনি বিদ্যালয়লৈ আগবঢ়ালোঁ আৰু আশা কৰিছোঁ এই তোৰণখনৰ জৰিয়তে দেউতাৰ স্মৃতি জীৱন্ত হৈ থাকিব আৰু দেউতাৰ এই বিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা শিক্ষাৰ ক্ষেত্ৰত বা অঞ্চলটোৰ ক্ষেত্ৰত আগবঢ়োৱা কৰ্মখিনি ইয়াৰ জৰিয়তে জনসাধাৰণে মনত পেলাই ৰাখিব, তাৰেই কামনা কৰিছোঁ। সন্ধিয়া বিদ্যালয় চৌহদত পাখৰিজনীয়া বৰনামঘৰৰ মেধি ভৱেন ফুকনৰ পত্নী পাতলি ফুকন, মানিক গগৈ আৰু মিলন গগৈয়ে শুভাৰম্ভ কৰা সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি মৰা হয়। এই মহাৰজত জয়ন্তীৰ 3টা দিনৰ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত শিক্ষানুৰাগী জনসাধাৰণৰ উপস্থিতি কামনা কৰি উদযাপন সমিতিৰ হৈ স্মাৰক গ্ৰন্থৰ সম্পাদক দীপনজ্যোতি ফুকনে সংবাদ মাধ্যমক এনেদৰে কয়। হয়, পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি 3 দিনীয়াকৈ যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে, আজি প্ৰথম দিন, আনহাতেদি আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন, সেইকাৰণে ইয়াৰ এক সুকীয়া তাৎপৰ্য আছে। আমি ভাবোঁ যে
1, 2 আৰু 3 এই তিনিও দিনৰ কাৰ্যসূচীৰে বিশেষ তাৎপৰ্য বহন কৰিছে। 1949 চনতে প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলাৰ এখন ঐতিহাসিক বিদ্যালয় হিচাপে অতীতৰে পৰাই এই বিদ্যালয়খনে সুনাম কঢ়িয়াই আনিছে আৰু মহাৰজত জয়ন্তীৰ এই ক্ষণত এই বিদ্যালয়খনৰ যি কাৰ্যসূচী এই কাৰ্যসূচীবিলাকে নিশ্চয় বিদ্যালয়খনক আৰু এখোজ হ'লেও আগবঢ়াই লৈ যাব। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ইতিমধ্যে স্মৃতি তৰ্পণ পতাকা উত্তোলনকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈ যায় আৰু দুটা বিশেষ অনুষ্ঠানৰ ডাটা সম্পৰ্কীয় এটা বিশেষ কাৰ্যসূচী অনুদান সম্পৰ্কীয় এটা বিশেষ কাৰ্যসূচীও হৈ যায় আৰু অহা কাইলৈ অৰ্থাৎ 2 আৰু 3 জানুৱাৰী তাৰিখেও এই মহাৰজত জয়ন্তীৰ অন্যতম কাৰ্যসূচী হিচাপে দিহানাম প্ৰতিযোগিতাকে ধৰি আলোচনা চক্ৰকে ধৰি প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনকে ধৰি আৰু পৰৱৰ্তী শেষৰ দিনটোত সমবেত সংগীত প্ৰতিযোগিতা সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি মুকলি সভালৈকে আৰু অন্যান্য ভালেকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু সমবেত সংগীত প্ৰতিযোগিতাও আছে। গতিকে আমি ভাবোঁ যে আটাইকেইটা কাৰ্যসূচী মুকলি সভাৰ পৰা আৰম্ভ কৰি এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা তেজীমলা নাটলৈকে আৰু সাংস্কৃতিক সন্ধিয়াৰ বিভিন্ন কাৰ্যসূচীলৈকে ভালেকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইয়াত আছে। তাৰ উপৰিও প্ৰজ্ঞা নামৰ এখন স্মৃতিগ্ৰন্থ অহা কাইলৈ উন্মোচন হ'ব। এইদৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে আৰু ভাল লগা কথাটো হ'ল নৱবৰ্ষৰ এই প্ৰথম দিনটোৰ পৰাই স্থানীয় ৰাইজৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ আমি উৎসাহ উদ্দীপনা লক্ষ্য কৰিছোঁ। গতিকে সকলোলৈকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আজি প্ৰথম দিনত যিধৰণে ৰাইজে উৎসাহ উদ্দীপনা যোগালে অহা 2 তাৰিখে আৰু 3 তাৰিখৰ আটাইবিলাক কাৰ্যসূচীত সকলো শিক্ষানুৰাগী ৰাইজে দলে বলে আহি পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহ সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি উদযাপন সমিতিৰ তৰফৰ পৰা আশা কৰিছোঁ। আমি আৰু এই প্ৰসংগতে উল্লেখ কৰিব খুজিছোঁ যে পাখৰিজনীয়া প্ৰাথমিক বিদ্যালয়ৰ যিগৰাকী প্ৰতিষ্ঠাপক প্ৰয়াত মনেশ্বৰ ফুকন ডাঙৰীয়াৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই প্ৰয়াত মনেশ্বৰ ফুকন সোঁৱৰণী জোনাকী টোল শিশু উদ্যান নামৰ এখন উদ্যান উপহাৰ দিছে এই বিদ্যালয়ক বা ৰাইজক। গতিকে সেইটো এটা আমাৰ কাৰণে ভাল খবৰ। আৰু দ্বিতীয়টা ভাল খবৰ হ'ল এই বিদ্যালয়খনৰ আন এগৰাকী অন্যতম গুৰি ধৰোঁতা মাননীয় প্ৰয়াত লম্বিত চন্দ্ৰ ফুকন ডাঙৰীয়াৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই এখন স্থায়ী তোৰণ অনুদান হিচাপে আগবঢ়াইছে। গতিকে এই দুয়োটা বিষয়ে আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ কাৰণে আৰু স্থানীয় ৰাইজৰ কাৰণে এক ঐতিহাসিক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈ ৰ'ব আৰু আমি উদযাপন সমিতিৰ তৰফৰ পৰা এই দুয়োটা সন্মানীয় পৰিয়ালক আমি আন্তৰিকভাৱে কৃতজ্ঞতা যাচিছোঁ, শলাগহৰাই যাচিছোঁ এই সহায় কৰাৰ কাৰণে বিদ্যালয়খনৰ স্বাৰ্থত। লগতে প্ৰয়াত দুয়োগৰাকী ব্যক্তিলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। উল্লেখ্য যে শেষৰ দিনা অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ সৌৰভ আৰু ৰূপম বৰাৰ গীতৰ শৰাই আগবঢ়োৱাৰ লগতে মনজ্যোতি চেতিয়াৰ পৰিচালনাৰে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত ঐতিহাসিক নাট তেজীমলা মঞ্চস্থ কৰা হ'ব। ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাত লাইভ।